তুমি হেনো মোক ভাল নোপোৱা, তুমি হেনো মোক বিয়া নাপাতা, তুমি হেনো মোৰ লগত টাইম পাছ কৰি আছা। Halo. Oh. আহিবা লোৱা আহা তুমি। তাতে আছা নেকি? Date 3. দিনৰ starting. মাতবোল নাই ব্লগ বনাই আছে। এইটো আমি ডাবিং দি দিম। ডাবিং যাব দেন ফকৰুদ্দিন Hello. মানে একটনি আজি নাৰ্ভাছ অলপ বহুত ষ্টুডেন্ট আছে না নটা আমি বেলেগ ডিসকাস কৰি আছে বৰ্তমান কি আছিল ইয়াৰ নামটো জালালউদ্দিন ফখৰুদ্দিন শুকুৰ আলী তুমি অলপ কৈ দিয়া আজিতো কোৱা নাই একো টপিক আজি চিনটোৰ কথাটো কৈ দিয়া অলপ আজি লাষ্ট কলেজত আজি পৰা হে আৰু দুই ছুটখিনি আমাৰ তোমাৰ অনুভৱটো কোৱাচোন চিন্তা কৰি আছো লাইন হে মিলাই আছো মই কি মিলাই আছা ই বোলে কি মিলাই আছে লাইন মিলাই আছে তুমি না ই নাৰ্ভাছ হৈছে আজি ইয়াৰো লাজ লাগছে
আপুনি এক্সাম দিব নেকি শেষ ফকৰুদ্দিন এইটো ফকৰুদ্দিনৰ কি হৈছে বিজি ফকৰুদ্দিন আমাৰ গাইজ ফকৰুদ্দিনক চাই লওক মোৰ চকুকেইটা কম নহয় দে তোমালোকৰ আজিৰ পৰা এই কলেজীয়া জীৱনৰ অন্তিম দিন অৰ্থাৎ বিদায় আজিৰ পৰা তোমালোকৰ এই কলেজীয়া জীৱনৰ শেষ দিন অৰ্থাৎ বিদায় বিয়াত চিপকি থকা হৈছে আজিকালি দুয়োটাই প্ৰেম লাগছি না কৈ দিয়া আকৌ বাই আৰু তোৰ কাম নাই আৰু কি কৰিবি বহুত জলদি হৈছে আমাৰ শ্বুটিং আজিৰ কাৰণে প্ৰায় ইয়াত শেষে তোমাৰ অনুভৱটো কচোন তেওঁলোকৰ পুৰা ডিছকাছ হৈ আছে বৰ্তমান তেওঁলোকৰ বহুত সোনকালে আহি পাইছে পুৰা চত ব্যস্ত হৌদি হৌদি কিবা এটা কৈ দিয়ক তোমাকে কৈছো কোনে কাৰ কাৰণে দেৰিকৈ আহিছে মই এতিয়া গম পোৱা নাই আৰু আমাৰ মেকআপ বাইদেউ মেকআপত লাগি গ'ল পুৰা লাগিবতো মোৰ অনুভৱটো বহুত বেয়া বহিব পাৰিছে যে তোমালোকে ক্লাছ 9-10 লগত আমাৰ লগত যোনজনা মানে জড়িত আছে শ্বৰ্ট ফিল্মখনত তোমাৰ অনুভৱটো তুমি আহিলা লাষ্টৰ অৱশেষত আমাৰ
তেনেহ'লে কিয় লাগি আছে ইমান নহয় কাৰ মানুহ সেইটো মেইন প্ৰব্লেমটো তোমাৰ মানুহ কচোন চত